ওপৰত আমাতকৈ বেছি আপোনালোকে জানে, কাৰণ আপোনালোকৰ তাত বহুত বেছি ইনফৰমেশ্যন থাকে। এতিয়া আমাৰ তাত যিখিনি ইনফৰমেশ্যন আছে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো স্বভাৱ, মানে স্বেচ্ছাচাৰী যিটো স্বভাৱ, ইয়াত বহুত মানে দলৰ কৰ্মীবিলাকে অতিষ্ঠ হৈছে। আৰু তাত কেন্দ্ৰীয় কৰ্মীও আছে, তাত জিলা পৰ্যায়ৰ কৰ্মীও আছে, তাত ব্লক পৰ্যায়ৰ কৰ্মীও আছে। কিন্তু যোৱা 17 বছৰে এটা পৰিৱেশ পোৱা নাছিলে, কাৰণ ইয়াত বিৰোধী বুলি শক্তিশালী বিৰোধী নাছিলে। তো আজি যেতিয়া শক্তিশালী বিৰোধী আহি গ'ল, UPPL দল ইয়াতে ওলাই আহিল, ইয়াত মানে বিভিন্ন দল আহিল, BJP আহিল, বিভিন্ন দল সংগঠনবিলাক ওলাই আহিল। এই সময়ত এতিয়া সেই নেতাবিলাকে, সেই ৱাৰ্কাৰবিলাকে যিসকলে বহুত প্ৰেছাৰত, বহুত ভাবুকিত 17 বছৰে BPF থাকিব লগা হ'ল, সেইসকলে এতিয়া লাহে লাহে দল এৰি যাবলৈ ধৰিছে। দুটা কথাত তেখেতসকলে দল এৰিব বিচাৰিছে বুলি মই ভাবিছোঁ, আৰু ভাৱ বিনিময় কৰোঁতে মই এইটোৱে গম পাইছোঁ, এফালেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো স্বেচ্ছাচাৰী মনোভাৱ, আনপিনেদি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, এই দুইটা কথাত বেয়া পাই পেলাই দলৰ পৰা গুচি যাব বিচাৰিছে। আৰু তৃতীয় পইণ্ট এটা আছে, সেইটো হৈছে কি হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্মৰ যিটো শীতল যুদ্ধ, তেখেতসকলৰ শীতল যুদ্ধই দলৰ মানে কৰ্মীসকলক খুব মানে অস্বস্তিকৰ এটা পৰিৱেশ আনি দিছে। বহু বছৰ ধৰি আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াই হাগ্ৰামা মহিলাৰীৰ যিটো ৰাজনৈতিক এইটো নিক্ষেপ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছিলে। ইফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চন্দন ব্ৰহ্ম ৰাজনীতি নিক্ষেপ কৰিবলৈ চেষ্টা কৰি আছিলে। আৰু আপোনালোকে ইয়াৰ উদাহৰণ দেখিবলৈ পাইছে, যোৱাবাৰ যেতিয়া মন্ত্ৰীসভা গঠন হৈছিলে 5 বছৰ আগত, তাত প্ৰথম লিষ্টত মানে চন্দন ব্ৰহ্ম ডাঙৰীয়াই মানে মন্ত্ৰীত্বত নাছিলে। তাত ৰিহন দৈমাৰী ডাঙৰীয়া আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আছিলে, কিন্তু চন্দন ব্ৰহ্ম নাছিলে। আৰু তেতিয়া চন্দন ব্ৰহ্ম বেছিকৈ চিয়ৰ হৈছিলে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতক মানে ৰাজনীতিত বেছিদিন থকাটো বিচৰা নাই, আৰু সেইকাৰণে তেখেতক নিক্ষেপ কৰিব বিচাৰিছিলে। আৰু আজিলৈকে সেই শীতল যুদ্ধয়ে BPFক লাহে লাহে মানে এই বৰ্তমান এই সময়ত আমি তেনেকুৱা আলোচনা কৰা নাই। যোৱা মাহত আমি আলোচনা কৰিছিলোঁ, আৰু তেতিয়া আমি দাবী জনাইছিলোঁ কি নিৰ্বাচনটো যিমান পাৰে সোনকালে হ'ব লাগে। আৰু কৰোনা ভাইৰাছৰ পৰিৱেশ লাহে লাহে মানে খাম কাটিছে, এইকাৰণে বিহাৰত আজি নিৰ্বাচন হৈ আছে, বিভিন্ন স্থানত নিৰ্বাচন হৈ আছে। গতিকে আমাৰ ইয়াতো নিৰ্বাচনটো পাতিব লাগে, এই কথাটো আমি নিৰ্বাচন আয়োগক কৈ আছোঁ। কিন্তু যিহেতু নিৰ্বাচনটো কৰোনা ভাইৰাছৰ কাৰণে পিছুৱাইছে, এইটো সম্পূৰ্ণ অসম চৰকাৰ আৰু অসমৰ স্বাস্থ্য বিভাগৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এতিয়া যিহেতু আমি দেখিবলৈ পাইছোঁ চৌপাশে কি কৰোনা ভাইৰাছৰ ইমান এটা ইম্পেক্ট বা তেনেকুৱা নাই, তো সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে যিমান পাৰে শীঘ্ৰে নিৰ্বাচনটো পাতিব লাগে, আৰু এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, গণতান্ত্ৰিক এটা প্ৰচেছ ইয়াত অটুট থাকিব লাগে। গভৰ্ণৰৰ শাসন চলিল 6 মাহ, এটা এইটো সাংবিধানিকভাৱে এইটো একদম কম্পালচৰি আছিলে, সেই হিচাপে আজি শাসন চলিল। কিন্তু এতিয়া নিৰ্বাচনটো পাতিব লাগে, আৰু এটা গণতান্ত্ৰিক মানে চৰকাৰ আনিব লাগে। কাৰণ এতিয়া খৰালি আহিল, এই সময়ত মাথৰি বনাব লাগে, ৰাস্তা ঘাটবিলাক বনাব লাগে, বিভিন্ন কামবিলাক কৰিব লাগে, নহ'লে বাৰিষা আহিলে আৰু মানুহৰ কষ্ট হ'ব। স্কুল কলেজবিলাক এতিয়া খুলিবলৈ আৰম্ভ কৰিছে, এই সমস্যাবিলাক সমাধান কৰিব লাগে। BTR একৰ্ড ইমপ্লিমেণ্ট কৰিব লাগে। এই গোটেই কথাটো লৈ পেলাই চৰকাৰক মানে আনিব লাগে, সেইটো আমি আহ্বান জনাইছোঁ। চাওক, প্ৰত্যেকটো দলৰ মানুহে নিজে য'ত আছে সেই দলটোকে প্ৰাসংগিক কৰিবলৈ চেষ্টা কৰিব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাষ্ট্ৰীয় দলত আছে, তেখেতে ৰাষ্ট্ৰীয় দলৰ ক'ব। হাগ্ৰামাই আঞ্চলিকত আছে, সি আঞ্চলিকৰ কথা ক'ব। UDF বেলেগ কথা ক'ব, চবেই নিজৰ কথা ক'ব। তো এতিয়া আমাৰ ৰাইজেহে আমি চিন্তা কৰিব লাগিব কি কোনটো দল আহিলে আমাৰ উন্নয়ন হ'ব, কোনটো দল আহিলে আমাৰ কাম কৰিব, দুখীয়া গৰীব মানুহৰ কাম কৰিব, আৰু কিহৰ কাৰণে সেই দলক আমি বাছনি কৰিব লাগে, তাৰ নেতাবিলাক কেনেকুৱা, এইবিলাক লৈ পেলাই ৰাইজে ডিচিশ্যন ল'ব। কিন্তু এইটো চিন্তাটো সকলো যোনটো দলত আছে সেইটোৱে চিন্তা কৰিব।